নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ খোজৰ অন্য এটি নতুন ভিডিঅ'ত। আৰু মই দিব্যজিৎ। যিহেতু হাউচ হাজবেণ্ডৰ চাকৰিটো মোৰ শেষ হোৱা নাই, অকণমান বাকী আছে, তো তাৰেই ডিউটিত লাগি আছোঁ। মানে বৰ্তমান মই পাক আৰু টিকলিজনী শুই আছে আৰু মাকে বিচাৰি গৈছে কচু। তো আজি স্পেচিয়েল হ'ব আমাৰ কচু, আৰু লগত কি বনিব মই গম পোৱা নাই, মাছ বা কিবা এটা বনিব। তো আজি খানাটো অলপ বেলেগ হ'ব। দুদিনমান আগতে কচু আৰু মাছ বনাইছিলে, মাক কচু এনেকুৱা মজা বনালে নহয়, খাই বহুত ভাল লাগিলে। বাট এতিয়া মই বনাই আছোঁ আলু ভাজি, যিহেতু টিফিনৰ কাৰণে বনালোঁ, আৰু লগতে এতিয়া পুৰি বনাইছিলোঁ। বেটাক টিফিন চিফিন দিয়া হৈ গ'ল। যিহেতু টিকলিজনী আমনি কৰি থাকে, তো মই পাকঘৰত এইকেইদিন লাগি দিছিলোঁ। অৱশ্যে 2-3 দিনৰ পৰা মই চাকৰিটোৰ সময় দিবই পৰা নাছিলোঁ, আৰু আজি আকৌ আহি গ'লোঁ ডিউটি। তো প্ৰথমে ৰাতিপুৱাই যিহেতু ভিডিঅ'টো বনাইছোঁ, ভিডিঅ'টোত হেছটেগটো এটা আছেই, আৰু এটা ডিজিটেল আন্দোলন চলি আছে। লগতে বহুতেই পষ্টটো দিছে, পষ্টটো শ্বেয়াৰ কৰিছে। মই অৱশ্যে শ্বেয়াৰ কৰা নাই, মানে মই যিহেতু পষ্টটো পালোঁ, আৰু পষ্টটো হৈছে যে কি, আমি 10টা বজাত, আজি ৰাতিপুৱা 10টা বজাত চবেই হেছটেগ জয় জুবিন দা আৰু হেছটেগ জাষ্টিছ ফৰ জুবিন দা, এইটো এটা 10টা একেটা সময়তে। তো মোৰ যিসকল অনুৰাগী আছে সকলোকে মই ইয়াৰ দ্বাৰা অনুৰোধ কৰিব বিচাৰোঁ যে আমি সকলোৱে একেলগে এই জয় জুবিন দাৰ আৰু জাষ্টিছ ফৰ জুবিন দা হেছটেগটোৰে ফেচবুকত লিখি জুবিন দাৰ ন্যায়ৰ বাবে মাত মাতিম। লগতে এই ন্যায় ব্যৱস্থাই অনুৰোধ কৰিম যাতে সেই ন্যায় ব্যৱস্থা, ভাৰতৰ যে ন্যায় ব্যৱস্থা, অসমৰ যে ন্যায় ব্যৱস্থাই এই ভগৱান ৰূপী মানুহজনক ন্যায় দিয়ক, আৰু আমাকো সেই ন্যায়ৰ ওপৰত ভৰসাটো ৰাখক বুলি অনুৰোধ জনালোঁ। আৰু মনটো ৰাতিপুৱা অলপ ভাল লাগিছে, যিহেতু যোৱাকালি মোৰ কেছটো হৈছিলে কি, চিমখন প্ৰায় নোহোৱা হৈছিলে। ৰাতি তেনেকেই চিন্তাৰ মাজতে টোপনি গ'লোঁ, যিহেতু প্ৰায় 12টামান বাজিলে কাম চাম কৰোঁতে। তাৰপিছত কি হ'ল মই গম নাপাওঁ, টোপনি গ'লোঁ। ৰাতিপুৱা উঠিও মোবাইলটো মই জাষ্ট অফ হৈ গ'ল, চাৰ্জ লগাই থৈ দিলোঁ। আৰু মেছেজত যিহেতু তাইক ক'লোঁ যে বোলো মোক চিমখন কিবা হ'ল, তো তাই ফোন কৰোঁতে ৰিং হ'ল। তো মোৰ মনটো ভাল লাগিলে। তো এতিয়া চিমখন যিহেতু আহিলে, ইমান এটা চিন্তা নাই। নহ'লে চিমখন নহা হ'লে মোৰ বহুত দিগদাৰ, কাৰণ মোবাইল অবিহনে আজিৰ তাৰিখত কাম কৰিব একেবাৰেই নোৱাৰি। প্ৰত্যেকটো UPI ট্ৰেঞ্জেকশ্যনেই হওক বা বেংকিং কামৰ হওক, বেলেগ ফোন অহা হওক, আৰু মোৰ একচুৱেলি মোৰ প্ৰাইমেৰী নাম্বাৰটো মানে প্ৰত্যেকটো কামত সেই এটাই নাম্বাৰ ব্যৱহাৰ, বেলেগ নাম্বাৰ নাই। আজি জিঅ' ওলোৱাৰ পৰা এটাই নাম্বাৰ মোৰ ইয়াত আছে, আৰু সেই নাম্বাৰটোৱে মই চলাই আছোঁ। চিমখন আহিলে ভাল লাগিলে, হৈ গ'ল। আৰু বৰ্তমান মই বনাই আছোঁ যিটো বস্তু, সেইটো হৈছে পুৰি। তো আপোনালোকক মই পুৰি বনোৱা দেখাম এতিয়া। অকণমান লাইটে থাকি মানে চাই থাকক।